পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিম পিংকিক এনেকুৱা এখন সুন্দৰ মঞ্চত মোক বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে। আচলতে মই প্ৰতিখন মঞ্চতে এটা কথা কওঁ, প্ৰতিভা থাকিলে নহ'ব, প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমাক এখন সুন্দৰ মঞ্চ লাগিব আৰু আজি সেই মঞ্চখন কিন্তু পিংকিয়ে দিছে। আৰু পিংকিক মই চিনি পাইছিলোঁ গুৱাহাটীৰ এটা অনুষ্ঠানত য'ত মই বিচাৰক হিচাপে আছিলোঁ, তেতিয়া তাই উইনাৰ হৈ আছিলে আৰু মোৰ খুব ভাল লাগিছে এইকাৰণে এটা সময়ত কণ্টেষ্টেণ্ট হিচাপে পাইছিলোঁ আৰু আজি অৰ্গেনাইজাৰ হিচাপে পালোঁ। মানে ডে বাই ডে গ্ৰ'জে হৈ আছে। তাতে আৰু বঙাইগাঁৱৰ ছোৱালী, ময়ো গোৱালপাৰাৰ পৰা বিলংছ কৰোঁ, যদিও অসমৰ বিভিন্ন ঠাইত মই ঘূৰি ফুৰি থাকোঁ প্ৰগ্ৰাম অনুষ্ঠানলৈ, কিন্তু আজি আহি খুব ভাল লাগিছে আৰু বহুত দিন পিছত মই বঙাইগাঁৱত আহিছোঁ। গতিকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে, এনেদৰে আগবাঢ়ক আৰু কেতিয়াবা যদি দৰকাৰ হয় ডেফিনেটলি আল কাম, মই আহিম আজি যেনেকৈ মই আহিছোঁ। গতিকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে। প্ৰতিযোগীসকলক শিকিবলগীয়া বহুত আছে, কাৰণ তেওঁলোকে এতিয়া 3 কেটেগৰী হৈছিলে, মিছ কেটেগৰী হৈছিলে। গতিকে তেওঁলোকৰ যিখিনি মই দেখিছোঁ পাৰদৰ্শিতা, আচলতে কি হয় মঞ্চত উঠাটো ডাঙৰ কথা। আমি মঞ্চৰ তলৰ পৰা বহুত ধৰণৰ কথা আমি এইটো ভাল এইটো বেয়া তেনেকুৱা ধৰণৰ মন্তব্য কৰি থাকোঁ, বাট মঞ্চত নিজৰ টেলেণ্টটো ব্ৰিং কৰাৰ কাৰণে অডিয়েঞ্চৰ আগত ইমান মানুহৰ আগত এয়া কিন্তু সহজ কথা নহয়। গতিকে তেওঁলোকে যে আহি পেলাই নিজকে ৰিপ্ৰেজেণ্ট কৰিছে এয়া শলাগ ল'বলগীয়া কথা আৰু মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে এনেদৰে আগবাঢ়ক আৰু এইখন মঞ্চতে নহয় বেলেগ বেলেগ মঞ্চতো যেন তেওঁলোকক লগ পাওঁ। মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা। থেংক ইউ। এই যন্ত্ৰণাৰ শেষ আনন্দটো হৈছে মোৰ কাষত যে আছে মুকুট, শিৰৰ মুকুট, আৰু এই শিৰৰ মুকুট এক সন্মান আৰু শিৰৰ মুকুট এক প্ৰতিভা আৰু শিৰৰ মুকুট এক নান্দনিক বিষয়। আৰু অসমত যি সৌন্দৰ্য চৰ্চা, বিশেষকৈ আমাৰ যিবিলাক মানে ইয়াতে বহুত দেখিছে আপোনালোকে, মেকআপ আৰ্টিষ্ট আছে, মডেল আছে, ফেশ্বন মানুহ আছে, কোৰিঅ'গ্ৰাফাৰ আছে, ডিজাইন কোৰিঅ'গ্ৰাফাৰ আছে, বহুত ইণ্ডাষ্ট্ৰিটোৰ লগত বহুত মানুহ জড়িত আৰু ইয়াত মিডিয়াও জড়িত। কি এণ্টাৰটেইনমেণ্ট মিডিয়া নহ'লে মিডিয়া নচলে। সদায় মানুহে দুখৰ খবৰ, আত্মহত্যাৰ খবৰ, সংঘৰ্ষৰ খবৰ, হিংসাৰ খবৰ, মাজত সৌন্দৰ্যৰ খবৰো লাগে। সৌন্দৰ্যৰ খবৰটোৱে এক চুকত স্থান পাব নালাগে। সৌন্দৰ্য সদায় এক চাকিৰ নিচিনা, ই জ্বলি থাকিব লাগে। আৰু ইয়াত যি পিংকী বৰ্মনে যিটো আয়োজন কৰিলে বঙাইগাঁৱৰ নিচিনা জেগাত, আমি যিটো নাৰীৰ সবলীকৰণৰ কথা কৈ থাকোঁ, মই নাৰীৰ সবলীকৰণৰ ক্ষেত্ৰত বহুত কেইগৰাকী মহিলা ওলাই আহিছে। ইয়াত চুৰাঞ্জনা উপাসনা ওলাই আহিছে, ইয়াত নিকু কে হাজৰিকা ওলাই আহিছে, তেনেকৈ পিংকী বৰ্মন ওলাই আহিছে। মই আনকি যোৰহাটৰ নিকু কে হাজৰিকাৰ কথা কওঁ, চুৰাঞ্জনা উপাসনা গুৱাহাটী, ইয়াতে পিংকী বৰ্মন বঙাইগাঁও, এনেকৈ আৰু আছে টিনা খান, এনেকুৱা বহুত অৰ্গেনাইজাৰ, শ্ব' অৰ্গেনাইজাৰ, যিবিলাক শ্ব' অৰ্গেনাইজাৰ নহ'লে তাৰমানে আজি নতুন এচাম মানুহ তৈয়াৰ নহয়। আৰু এই নতুন চাম মানুহ তৈয়াৰ কৰাত মহিলাই যিটো উদ্যোগ লৈছে, বিশেষকৈ নাৰীৰ সবলীকৰণৰ যিটো কথা কৈ থকা যোৱা যায়, এইটো বাস্তৱৰ প্ৰতিফলন। আজিৰ এইটো PB প্ৰডাকশ্যনৰ আজিৰ বঙাইগাঁৱৰ শ্ব'টোৱে আজি বঙাইগাঁৱত এটা বস্তু প্ৰতীয়মান কৰিছে যে এখন সৰু চহৰখন সৰু হৈ থকা নাই, ইয়াত ডাঙৰ সৌন্দৰ্য পিপাসু মন এটা আছে মানুহৰ। আৰু ইয়াত বহুত অগণন প্ৰতিযোগীয়ে যোগদান কৰি আজি কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰাৰ কাৰণে ইয়াত শংকৰ কলিতাৰ নিচিনা এজন ব্যুৎপত্তি থকা কোৰিঅ'গ্ৰাফাৰ, অভিনেতা, তেওঁৰ দৰে মানুহ আজি ইয়াত বিচাৰক। গতিকে ইয়াত উৎকৰ্ষতা আছে এই শ্ব'ৰ, আৰু এই উৎকৰ্ষতা সদায় থাকক। মই সকলোকে ধন্যবাদ জনাইছোঁ, বিশেষকৈ বঙাইগাঁওবাসীক ধন্যবাদ জনাইছোঁ।